নমস্কাৰ বন্ধু বান্ধৱীসকল, আপোনালোক সকলোকে মোৰ অন্য এটি ভিডিঅ'লৈ স্বাগতম জনাইছোঁ। ইতিমধ্যে আপোনালোকে থাম্বনেলত গম পাইছেই যে মই আজি আপোনালোকৰ আগত লৈ আহিছোঁ খুবেই সুন্দৰ এটি ব্যঞ্জনটিৰ নাম হৈছে ইলিচ মাছ সৰিয়হেৰে। একেবাৰে সহজ পদ্ধতিত বনাইছোঁ, আপোনালোকেও হয়তো এনেদৰেই বনাই খায়। তথাপিও মইনো কেনেদৰে বনাইছোঁ আপোনালোকে ভিডিঅ'টি শেষলৈকে চাওকচোন বাৰু। এয়া ইলিচ মাছ মই খুব সুন্দৰকৈ বাছি কুচি ধুই লৈছোঁ। ইলিচ মাছ যিহেতু সৰিয়হেৰে বনাম, এয়া সৰিয়হ মই ইতিমধ্যে বটি লৈ লৈছোঁ। এয়া আদা নহৰু, ইয়াতে কেঁচা জলকীয়াও দিছোঁ, এয়া জিৰা আৰু ইয়াত ধনিয়া আৰু কেঁচা জলকীয়া সোৱাদ অনুযায়ী আপোনালোকে দিব পাৰে। ইয়াৰ উপৰি মছলা দিব পাৰে, কিন্তু মই মছলা ব্যৱহাৰ নকৰোঁ, অকল মই জিৰাই দিম মানে। এয়া কেৰাহীত তেল দিলোঁ, তাৰপিছত এয়া আদা নহৰু দি দিলোঁ। মই আদা নহৰুৰ লগতে কেঁচা জলকীয়া কেইটাও মানে একেলগে বটি লৈছিলোঁ। এতিয়া মই জিৰা দিছোঁ। ইয়াৰ পিছত এচিকুট হালধি দি দিছোঁ। এতিয়া মই বইল আলুখিনি দিছোঁ। আলুখিনি আগতেই বইল কৰি থৈছিলোঁ। আলুখিনি ভালদৰে ভাজি লোৱাৰ পিছত মই সৰিয়হখিনি দি দিছোঁ। আপোনালোকেও নিজৰ মানে প্ৰয়োজন অনুসৰি পানী দিব। মই ইয়াত অকণমান পানী ব্যৱহাৰ কৰিছোঁ, যিহেতু মই অলপমান জুলীয়া টাইপ কৰিছোঁ। তাৰপিছত এয়া ইলিচ মাছ কেইপিচ দি দিছোঁ। মই এনেদৰেই মানে মাছ দি দিওঁ। কিছুমানে হয়তো অকণমান ভাজিও লয় তেলত, কিন্তু মই এনেকৈ দি খুব ভাল পাওঁ। এটা খুব সুন্দৰ এটা গোন্ধ ওলায়। তাৰপিছত এয়া মই নিমখ দি দিলোঁ। এয়া দেখিবলৈ পাইছে কি সুন্দৰকৈ মানে উতল আহিছে। আঞ্জাখিনিৰ হ'ব হৈছে, নমোৱাৰ আগে মই কেঁচা জলকীয়া দুটা দিছোঁ। মই বহুত বেছি ভাল পাওঁ কেঁচা জলকীয়াৰ গোন্ধটো। তাৰপিছত ধনিয়া পাত কেইখিলামান দি দিছোঁ। আপোনালোকে কেঁচা জলকীয়া ব্যৱহাৰ নকৰিবও পাৰে। এয়া আঞ্জা হৈ গ'ল, এতিয়া মই পৰিৱেশন কৰোঁ। সৰিয়হৰ ইমান এটা সুন্দৰ সুগন্ধ ওলাইছে যে আঞ্জাখিনি খাওঁ খাওঁ লাগি গৈছে। আপোনালোকৰ বাৰু তেনেকুৱা হৈছেনে? ভিডিঅ'টি শেষলৈকে চোৱাৰ বাবে আপোনালোক সকলোকে বহুত ধন্যবাদ জনাইছোঁ। আৰু ব্যঞ্জনবিধ কেনেকুৱা হৈছে আপোনালোকে কমেণ্ট বক্সত জনাবলৈ কিন্তু নাপাহৰিব। যিসকল বন্ধু বান্ধৱীয়ে এতিয়াও মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰা নাই, ছাবস্ক্ৰাইব কৰি দিব বুলি আশা কৰিলোঁ। লগতে লাইক এণ্ড শ্বেয়াৰো কৰি দিব। গতিকে আজিলৈ এৰিছোঁ, বাই বাই।